ইমানো পঢ়া নাই মানে যিমান পঢ়িছোঁ মানে ছেকেণ্ড ডিভিজনে মাৰিলোঁ আৰু যিয়ে হওক তো ইমানতে মই মানে সন্তুষ্ট আৰু মজা লাগিলে। ই এটাত লেটাৰ ল'লে গাইছ, এফালে একদম পুৰা ফূৰ্তি আৰু এফালে আছে আমাৰ দুটাত লেটাৰ লোৱা ছাৰটো একদম গাইছ পুৰা ফূৰ্তি। তো সেই গাইছ কি খবৰ, আশা কৰিছোঁ সকলো ভাল আৰু মই ভাল। তো আৰু আজি আমাৰ HS ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট দিলে 2006-ৰ। তো এফালে ই এটাত লেটাৰ ল'লে গাইছ, এফালে একদম পুৰা ফূৰ্তি আৰু বস্তু আহি গ'ল ইয়াৰ চপ্পল চাওক গিফ্ট দিলে কোনোবাই ইয়াক একদম। আৰু এফালে আছে আমাৰ দুটাত লেটাৰ লোৱা ছাৰটো একদম গাইছ পুৰা ফূৰ্তি। মানে যেতিয়া মই মানে ৰিজাল্টটো চালোঁ নহয়, তেতিয়া মই যদি ব্লগটো বনালোঁ হয় তেতিয়া চালে মানে ইয়াৰ উৎপাত মানে চিঞৰি গাঁও গৰম কৰি দিলোঁ আধা আমাৰ ছাইডটো। তো এইফালে এইকেইটা আছে পুৰা ফূৰ্তি আৰু গাইছ এফালে মিঠাই খাবলৈ আহি যাব মানে ৰসগোল্লা আৰু। তো এফালে ইও আছে, ইও যাব আজি একদম, ইও গৰম। ইটো কেইটাত লৈছিলি তই? দুটা মেট্ৰিকত মানে। তো সেইটোৱে আৰু আজিৰ ব্লগটো মজা হ'ব, চাই থাকিব একদম। মানে বহুত মজা লাগিলে গাইছ পাছ হৈ কিনে, মানে ক'বই নোৱাৰিছোঁ। মানে ইমানো পঢ়া নাই মানে যিমান পঢ়িছোঁ মানে ছেকেণ্ড ডিভিজনে মাৰিলোঁ আৰু যিয়ে হওক। তো ইমানতে মই মানে সন্তুষ্ট আৰু মজা লাগিলে। তো হ'ব আৰু বিচিত্ৰাহঁতৰ ঘৰতো এতিয়া চাহ খাই দিলোঁ আৰু মানে এতিয়াও ৰসগোল্লা বাকী আছে। এইটো এটাত লেটাৰ গাইছ একদম মজা পাইছে আৰু এটাত মানে একৰ কাৰণে পোৱা নাই গাইছ। এইটোৱে কিবা কবি তহঁতৰ পৰামৰ্শ? মিঠাই খাবলৈ আহিব। অঁ গাইছ মাতি দিছে আৰু কলেজতো যাব লাগিব। সিহঁতে পূৰা গামোচা চামোচা দি মানে সিহঁতৰ গাইছ মানে বেলেগে আৰু এইটো মাহ, এইটো বিচিত্ৰাৰ মাহ পূৰা ফূৰ্তি পাইছে চাওক। ছোৱালীয়ে ভাল ৰিজাল্ট কৰিলে, এতিয়া নিখিলহঁতৰ ঘৰতো যাব লাগিব। অঁ চব মাতি দিছে আৰু নিমন্ত্ৰণ সকলোকে, আৰু আমাৰ ঘৰতো আহি যাব গাইছ খাবলৈ। ছেকেণ্ড ডিভিজন হ'লেও ফূৰ্তি লাগিছে। ঘৰ গৈ আছোঁ আৰু আমি একদম মানে গৰম হৈ আছোঁ গাইছ, একদম মজা লাগি আছে। ইও পুৰা ফূৰ্তি একদম, দুটাত লেটাৰ পাই বহুত ডাঙৰ মানুহ গাইছ। ইয়াৰ লগত থাকিলে গাইছ কেনেকুৱা লাগে, এইটো সঁচা কথা গাইছ, বহুত মজা লাগিলে। কষ্টকৈ পাছ হ'ল, একদম পঢ়া শুনা একদম কৰিলে আৰু মইতো ইমান কৰাই নাই। নিখিল গুচি যাব গাইছ, এতিয়া সি ঘৰ যাব। আমাৰ ঘৰত চাহ খাই ইয়াক মাতিছোঁ বাৰু, এতিয়া সি গুচি যাব আৰু মানে এতিয়াতো মানে ৰসগোল্লাটো এতিয়া বৰপথাৰ পৰা আনিব লাগিব। ওচৰত আছে কিন্তু ওচৰত ইমান ভাল নাই, তো সেইকাৰণে বৰপথাৰ পৰা আনিয়ে আৰু সকলোক মাতিছোঁ বাৰু। বিচিত্ৰাহঁতৰ ঘৰ চৰ বাকী মানে আমাৰ যিমান পাৰ্টনাৰকেইটা আছিলে চব পাছ গাইছ, মজা লাগিলে। আমাৰ ফালৰ বা আমাৰ কলেজৰো মানে যিমান আছিলে লগৰ চব পাছ হ'ল, মজা লাগিলে গাইছ। এইটোৱে দৰকাৰ আৰু সকলো পাছ হ'লে ফূৰ্তি আৰু। তো গাইছ নিখিলক চাহ খুৱাই দিলোঁ আৰু এতিয়া যাবলৈ ওলাই গ'ল আৰু মই অলপ আগবঢ়াই দিম, মানে অলপ দলং চলং পাৰ কৰাই দিম বা দৌৰণি অলপ মানে আধা থৈ আহিম। তো ই এতিয়া গ'ল আৰু, তো ব'লক ময়ো যাওঁ আৰু তাক অলপ থৈ আহিব লাগিব, নহ'লে অকলেই যে মানুহটো, সেইকাৰণে। আৰু চাহ খালে আমাৰ ঘৰত অলপ চলপ যিটো মানে আৰু মানে ৰসগোল্লা আনিব মানে গধূলি ফালে আনিব লাগিব, তো সেইকাৰণে ইয়াক চাহ খুৱাই আৰু দিছোঁ। নিখিলক এইফালে এৰি দিলোঁ আৰু মানে নিখিল কৈছে নালাগে বুলি, তো যাব পাৰিব আৰু সেইকাৰণে মই এতিয়া এইটো পাৰে আৰু এইফালে এটা দোষ, এইটো এটা দোষ কালি যিটো গাইছ দোষটো শিৱ মন্দিৰৰ সেইটো। তো এইফালে ই গৈ আছে আমাৰ এইফালে মানে কাৰোবাৰ ঘৰত কিবা জলকীয়া পুলি দিবলৈ, তো সেইকাৰণে আৰু ই গৈছে। এইটো চাওক জলকীয়া গছকেইটা, এইটো বস্তুটো নিখিলক গুচি গ'ল একদম। আৰু এইফালে পইচা লৈ ল'লোঁ, মানে 60টা ৰসগোল্লা আনিম, তাৰপিছত বুন্দিয়া ভুজিয়া আনিম 200 টকা, মানে 1 কেজিমান আনিম আৰু টোটেল। তো এইফালে চনুপৰ লগত এতিয়া সৰুপথাৰ যাম, সৰুপথাৰৰ পৰা আহোঁতে লৈ আহিম। তো গাইছ সৰুপথাৰ পৰা আহিলোঁ আৰু পথাৰত একদম ডাইৰেক্ট ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ, মানুহ মানে টমটমত বেছি আছিলে। মই যেনে তেনে আৰু বহি গ'লোঁ, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নাই, ষ্টেচনতো দেখুওৱা নাই আপোনালোকক। তো এইকেইটা মিষ্টি আনিছোঁ, তো সেই মিষ্টিকেইটা মাক দিলোঁ। তো এতিয়া মায়ে ৰাখিছে আৰু পাপাই মানে ফূৰ্তিত একদম মাংস চাংস আনিলে আৰু পাপাই মানে পইচা দিলে চব ৰসগোল্লা আনিবৰ কাৰণে। তো সেইকাৰণে মায়ে এইফালে এতিয়া মাংস চাংস বনাই আছে একদম। তো হ'ব আৰু এটা সৰু মৰু পাৰ্টি টাইপৰে আৰু ঘৰত একদম মানুহ চানুহ এতিয়া গধূলি ফালে আহিব আৰু 60টা ৰসগোল্লা আনিলোঁ। তো একদম আছে আৰু মানুহ চানুহ আহিলে একদম দিয়া দি চলিব। গাইছ এইফালে পাকঘৰ আহিলোঁ আৰু এতিয়া মাংস বহাই দিলে মায়ে, একদম এতিয়া হৈ আছে আৰু এইফালে বাকী যিমান চব্জি আছে চব হৈ গ'ল। এইফালে আপোনালোকক দেখাই আছোঁ বাৰু, এইফালে কিবা কিবি আছে আৰু শাক, তাৰপিছত দাংবটি আলু, তাৰপিছত দাংবটি বটা আৰু দালি চালি কিবা কিবি আছে আৰু। তো হৈ আছে, মাংসটো হৈ থাকক আৰু আপোনালোককো লাহে লাহে দেখাই থাকিম। তো গাইছ এইফালে মাংসটো 30% হৈ গ'ল আৰু এতিয়া দিছে আলু, একদম মজা হৈ আছে, পূৰা হৈ আছে একদম ধুনীয়াকৈ। আপোনালোকক ডাইৰেক্ট মানে দেখাম। গাইছ মায়ে বনাই আছে মানে চিকেন কাৰী, অকলে মছলা থাকিব আৰু মাংসকেইটা থাকিব, কোনো পানী চানী অলপো দিয়া নহয়। তো তেনেকুৱাই বনাই আছে একদম আজি মায়ে, একদম মজা লাগিব খাই গাইছ। ইফালে হৈ গ'ল মানে 70%, ভাত চাত হৈ গ'ল আৰু এইফালে চাব পাৰে ডাইৰেক্ট মাংস হৈ গ'ল মানে। তো ডাইৰেক্ট দেখাই দিছোঁ আপোনালোকক। এইফালে ৰেডি, এইফালে আছে দালি, এইফালে আছে লাই শাক, তাৰপিছত এইফালে দাংবটি মানে যিটো চাটনি আৰু সেইটো, তাৰপিছত এইফালে আছে মাংস একদম মানে কাৰী আৰু চিকেন কাৰী। তো খাই চাই লওঁ, তাৰপিছত লগ পাই আছোঁ আৰু গাইছ ভাত চাত খাই হ'ল। এইফালে এতিয়া চিকেন কাৰীটো মজা লাগিলে আৰু এতিয়া ঘৰত অলপ শুব লাগিব আৰু গধূলি ফালে মানুহ আহিব, আপোনালোকক বাৰু সৰু মৰু ক্লিপ এটা দেখাম। তো আহিলে আৰু মানে আপোনালোক যদি কিবা এটা ভাল কিবা কৰে নহয়, মা দেউতা বহুত ভাল পায় একদম মনৰ পৰা।
আৰু মই যিমান হ'লেও ছেকেণ্ড ডিভিজন হ'লেও মজা লাগিলে, সকলো ভাল পালে গাইছ। আৰু মইতো ভবা নাছিলোঁ মই পাছ যে হ'ম, তথাপিও হ'লোঁ আৰু যেনে তেনে ভাল লাগিলে। আপোনালোকক মই মানে মাৰ্কশ্বিটখন লগাই দিম, ক্লিপ মাৰ্কশ্বিটৰ এটা ফটো লগাই দিম ওপৰত চাব। আৰু গাইছ নহয়, মই যেতিয়া পাছ হ'লোঁ, পাপাক যেতিয়া ক'লোঁ নহয়, পাপাই মানে লগালগ কৈছে 100 ৰসগোল্লা লৈ আহ তই। একদম মানে কি ক'ম গাইছ, বহুত ভাল পায় আপোনালোকে, সেইকাৰণে ভাল কিবা কৰক। মা দেউতাও ভাল পায়, একদম চবে ভাল পায়। আৰু খালি অলপ বেলেগ মানুহকেইটা অলপ বেয়া পায়, যিকেইটা আপোনালোকৰ শত্ৰু বা বেয়া পায় আপোনালোকক, তেওঁলোকে বাৰু বেয়া পায়। তো বেয়া পোৱাকেইটা পাবলৈ দিয়ক, খালি আপোনালোক ভাল কৰি যাওক। আমি গৈ আছোঁ মানে মিঠাই খাবলৈ, তো মই খালোঁ মানে মাৰ লগত গৈ আছোঁ এতিয়া বিচিত্ৰহঁতৰ ঘৰ আৰু মিষ্টুহঁতৰ ঘৰ যাম। এইফালে আছে মা, তেতিয়া এইটো মিষ্টুহঁতৰ ঘৰ। তো এইফালে ফাৰ্ষ্টত বিচিত্ৰহঁতৰ ঘৰ খাই ল'ব মায়ে মানে। তো মইতো খালোঁ বিচিত্ৰহঁতৰ ঘৰতো আৰু মিষ্টুহঁতৰ ঘৰতো। ইয়াক মানটোক লগ পাই গ'লোঁ, বিচিত্ৰাৰ ঘৰ মানে আহি পাই গ'লোঁ। এইটো কালি গোটেই ৰাতি ফাংচন চালে গাইছ, একদম। আজিও যাব বোলে, গায়ক আহিব শান্তিপুৰত। এইটো চাওক, ইয়াৰ বাৰ্থডে ডেক'ৰেশ্যনৰ লাইটটো যিটো আছিলে এইটো দি এইটো বনাই দিলে, চাওক গাইছ। মজা লাগিছে চাই, এনেকা অনলাইনত বিক্ৰী হয় বাৰু। এইটো চাওক মজা লাগিছে, ৰাতি হ'লে আৰু মজা লাগিব। এইটো এটা ফুৰি আছে, খালি ৰসগোল্লা খাব গাইছ, ঘৰে ঘৰে ফুৰি আছে। সিহঁতৰ ঘৰত মই কালিয়ে মাৰি দিলোঁ পেলগত। আজি আকৌ যাব মই আছোঁ বিচিত্ৰাহঁতৰ ঘৰত, আৰু বিচিত্ৰাৰ ফালে কাম চাম কৰি আছে। মানে আজি যদি মাংস ভাত নহয় ইয়াৰ ঘৰ নেৰো মানে। এইটো চাওক মাৰিব গাইছ। আৰু এইটো বিচিত্ৰাৰ দেউতা হয়, দাদু। এইটো আমাৰ দাদু হয়। দাদু এইফালে আপুনি কিবা ক'বনে? এইটো আমাৰ দাদু হয় গাইছ, মানে বিচিত্ৰাৰ দেউতা দে গাইছ। বেছি মোৰ লগত ধেমালি কৰি থাকে। আৰু এইফালে বিচিত্ৰাই এইটো কাম কৰি আছে, এইটো ঝাৰু চাৰু, এইটো গাইছ। আৰু এতিয়া ঘৰত যাব লাগিব নহয় গাইছ। তো মানে মা ভিতৰত আছে, মানে এতিয়া ভইচটো চেঞ্জ হৈ গ'ল। তো এতিয়া আমি যাম মানে গাইছ, এতিয়া অলপ শান্তিপুৰ ফালে বোলে যাব ই। তো ইয়াৰ লগত ভাবিছোঁ অলপ চাওঁ আমাৰ তুফানখন লৈ ল'ব পাৰোঁ নাই। তুফানখন ল'লে আৰু গুচি যাম দুইজনে একেলগতে শান্তিপুৰ ডাইৰেক্ট ন। কি কৈছে? কি কিবা ক'বনে আপুনি? কি হৈছে গাইছ? চাওক না মাৰি আছে, এইটোৰ পুষ্টি। তো গাইছ চলো, মানে এতিয়া বিচিত্ৰাহঁতৰ ঘৰতে মা আছে দে গাইছ। তো গাইছ মানে এতিয়া মই যাব লাগিব আৰু এতিয়া শান্তিপুৰত যাম ডাইৰেক্ট, আৰু মা ইয়াতে আছে। তো পিছত যাব মানে মা, ওচৰতে হয়, পটকৈ গুচি যাব। আৰু প্ৰীতম এইফালে কিবা কি কৰিবি এতিয়া? ঐ তই পেণ্টটো পিন্ধাই আছে, মানে পেণ্ট এটা পিন্ধিব। তো মানে ফুল আৰু, তো ফুল মানে কি আৰু তলৰ পেণ্টটো, এতিয়াতো হাফ পেণ্ট আছে, ওপৰৰ মানে এতিয়া লং পেণ্ট পিন্ধিব আৰু মানে জিন্স বা কিবা এটা পিন্ধিব, ট্ৰেক পেণ্ট চেণ্ট। এতিয়া ওলাই গ'লোঁ যাবলৈ, আৰু ঘৰতে এইফালে তুফানটো আছে, এইফালে আছে এইটো। তো এতিয়া গৈ আছোঁ, আৰু কেলৈ গৈ আছোঁ পিছত গৈ আছোঁ, মানে ইয়াৰ কিবা মানে পিছত গৈ আছোঁ আৰু। চিধা কৰা। তেল শেষ হৈ গ'ল, ডাইৰেক্ট মানে ভাবিছিলোঁ তেল বেছি যাম, কিন্তু ইয়াতে শেষ হৈ গ'ল। আৰু ইয়াতে এতিয়া ভৰাব লাগিব, আৰু শান্তিপুৰ ফালে সোমাব লাগিব। তো ইয়াতে তেলটো ভৰাই লওঁ, তাৰপিছত শান্তিপুৰ ফালে ডাইৰেক্ট ইয়াৰ পৰা তেলটো লৈ ল'লোঁ সেইটো দোকানৰ পৰা। তো এতিয়া ভৰাই লওঁ আৰু ভৰা। এইটো গাইছ, এইটো চাবি নাই একদম। চোৰে যদি চাইছে নহয়, অলপ মানে চুৰ নকৰিব দেই। এইটো আকৌ যাত্ৰা আমাৰ আৰম্ভ, একদম তেল চেল ভৰাই হৈ গ'ল। এইফালে এতিয়া চলো ডাইৰেক্ট শান্তিপুৰত গৈ লগ পাম। আৰু ডাইৰেক্ট আহি পাই গ'লোঁ মোৰ দোকানটো মানে। তো এইফালে আছে প্ৰীতম সোমালে কিবা কিবি বস্তু ল'ব মানে, তো তাৰ বাবে আহিছে। সিহঁতৰ মানে মায়ে বিকে আৰু তাৰ বাবে আহিছে। তো এতিয়া লৈ আছে বস্তুকেইটা, তো আপোনালোকক ডাইৰেক্ট দেখাম। লৈ মেলি বস্তুকেইটা লৈ ল'লে। এইফালে চাই কেইটামান বস্তু ল'লে বাৰু, চাবোন হয় গাইছ, আৰু মানে কিহৰ RCMৰ চাবোন ল'লে। এইফালে তো কেইটামান ল'লে আৰু। তো এতিয়া যাম আৰু ডাইৰেক্ট, চাই থাকিব। আৰু ঘৰ আহি পালোঁ, আৰু ইয়াক ৰসগোল্লা খুৱাই পঠাব লাগিব। তো সেইকাৰণে আকৌ লৈ আহিলোঁ ঘৰত। গাইছ কোনোবা আছে, এতিয়া ৰসগোল্লা খুৱাব লাগিব। সেইটো প্ৰীতম বহি আছে, প্ৰীতমকো দিব লাগিব। তো এইফালে চাওক এজন আৰু দুজন আছে দেই গাইছ। তো তিনিজন মানে আহিছে, আমাৰ পেহাও আহিছে। চাওক মাৰি দে, গপকে মাৰি দে একদম। পাঁচো আৰু মিষ্টি একদম পুৰা মজা পায় ইয়াৰ ঘৰতো খাই মজা লাগিলে। ই পাঁচো আৰু ইয়াতো লেটাৰ লোৱা, মোৰতো বাৰু গাইছ ছেকেণ্ড ডিভিজন হয় নি, এটা নৰ্মেল। এইটো আৰু খাবনি আহক, এইটো খুৱাই দে কৰাই দে ৰগৰাই দিম। তো গাইছ মানুহ মানে বহুত আহিছিল, আৰু মই ভিডিঅ' চিডিঅ' একদম বনোৱা নাই, আৰু একদম লাজো লাগে সিহঁতৰ ওচৰত মানে ভিডিঅ' কৰিবলৈ। আৰু সিহঁতক মানে একদম মিঠাই চিঠাই দিলোঁ। তাৰপিছত খালে। তাৰপিছত গাইছ এজনে মোক মানে আমাৰ পেহীয়ে হয়, তো 500 টকা এটা দিলে গাইছ। চাওক একদম মজা লাগিছে গাইছ, একদম মিছা কোৱা নাই গাইছ, একদম সঁচা। 500 টকা এটা দিলে গাইছ, কৈছে কিবা খাবলৈ আৰু দিলে। তো সেইটো কিবা কৰিব লাগিব আৰু। কালি এটা গাইছ এটা বস্তু আহিব, আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখাম বাৰু কি বস্তু আহে। তো আজিৰ ব্লগটো ইমান দীঘল নকৰোঁ,
তো ইমানে আছিল, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কাৰ ৰিজাল্ট ভাল হ'ল সকলোৱে কমেণ্ট কৰা, আৰু মানে কিমান পাৰ্চেণ্টেজ এইটো কমেণ্ট কৰি জনাই দিয়া, আৰু মোৰ ভিডিঅ'ত লগাই দিম, চাই ল'ব।